আজি আপোনালোকক অলপমান টেঙাৰ নিমন্ত্ৰণ, কাৰণ আজি গোটেই দিনটো টেঙাই খালোঁ নেকি বুলি ক'লেই হ'ল। হেল্ল' গাইজ, মই কাৰিশ্মা পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ। আজি ৰাতিপুৱাই উঠি চাহ জলপান খোৱাৰ লগে লগে আমি অলপমান টেঙা খালোঁ। পিনে বগৰী আৰু লগতে আছে অমিতা আৰু তেতেলীৰ লগত শুনা। বহুত বেছি টেষ্টি হৈছিলে আৰু কাৰ কাৰ মানে ফেভৰেট হয় প্লিজ কমেণ্ট কৰি জনাব। আৰু আজিৰ দিনটো এনেকৈ গৈছে, পিছে চাব বহুত আছে। এয়া চাওক বইলটোৰ লগতে খাইছে। এইপিনে মই খাই আছোঁ, এইপিনে পোৱালি আছে, মামী আছে। সেই পোৱালিটো কিবা কিবি কৈ আছে। আৰু এটা বস্তু ট্ৰাই কৰিছোঁ আজি নতুনকৈ মোৰ ভিডিঅ'টোত। আপোনাৰ চাওক বহুত বেছি ভাইৰেল হৈ আছে এনিমি ভিডিঅ'বোৰ। তাকে আজি মই ট্ৰাই কৰিছোঁ মোৰ ভিডিঅ'ত। চাব শেষলৈকে ভিডিঅ'টো। এতিয়া আহি গ'লোঁ দুপৰীয়া সাজৰ ভাত, মানে টেঙা বহুত বেছি খালোঁ। মা যিহেতু ঘৰত